রবীন্দ্রনাথ ঠাকুরে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ ব্ৰিটিছৰ বিৰোধিতা কৰি। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 5 আগষ্ট। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰ আচাৰ্য প্ৰফুল্ল ৰয়। বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল? উত্তৰ ঋষি অৰবিন্দ ঘোষ। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে ক'ত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? উত্তৰ দক্ষিণ আফ্ৰিকাত। সত্যাগ্ৰহৰ ভিত্তি কি আছিল? উত্তৰ অহিংসা। ব্ৰিটিছে কেতিয়া মংগল পাণ্ডেক ফাঁচি দিছিল? উত্তৰ 1857 চনত। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কাৰ আছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বোস। কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? উত্তৰ 1857 চনৰ পৰা 1947 চনলৈ। ভাৰতবৰ্ষ কেতিয়া স্বাধীনতা লাভ কৰে? 1947 চনৰ 15 আগষ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। দাণ্ডী যাত্ৰা কেতিয়া হৈছিল? উত্তৰ 1930 চনৰ 12 মে'। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত আৰম্ভ কৰিছিল? উত্তৰ ইণ্ডিয়ান অপিনিয়ন। কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰিছিল? উত্তৰ 1928 চনত। জালিয়ানৱালা বাগৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1919 চনৰ 13 এপ্ৰিল। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।